নমস্কাৰ সকলোকে কি খবৰ আশা কৰোঁ সকলোৰে ভাল আপোনালোকৰ আপন চেনেল অসমীয়া বৈ ৰেখাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ এয়া আজি যাবলৈ লৈছোঁ যোৰহাট আজি বাইকৰ সাৰ্ভিসিং আছে যিহেতু সেইটো কাৰণে মই বোলো ইনি সময় থকাতকৈ ময়ো ওলাই যাওঁ অকণমান মনটো ভাল লাগিব আৰু এয়া ওলাই আহিলোঁ আৰু যে ৰাস্তাটো চক ইমান ধুনীয়া ভিডিঅ'টো ভালকৈ মানে মই কৰিবলৈ নাপালোঁ ইমানেই স্পীডত গৈছে দেখিছে নে 40 ওপৰত গৈছে মই কৈছোঁ যে অকণমান লাহে লাহে যোৱা অকণ ভিডিঅ' ক্লিপ এখন কৰি লওঁ এতিয়া ভালকৈ নুঠিলে মানে ভিডিঅ'টো আৰু ইয়াত কলাক্ষেত্ৰ মৌবনা কলাক্ষেত্ৰ ইয়াত আগত 2-3 বাৰ আহিছোঁ বাৰু কিন্তু এইবাৰ সোমাবলৈ নহ'লে দেৰি হ'ল যিহেতু কোনোবা দিন আহিম বাৰু আৰু যোৰহাট কি টাউন গৈছোঁ যিহেতু হেলমেট মেইন সেইকাৰণে হেলমেটটো পিন্ধি লৈছোঁ ইমান অশান্তি হেলমেট পিন্ধিবলৈ মানুহবিলাকে কেনেকৈ পিন্ধে আচৰিত আৰু দেই মই একদম নিপিন্ধিলে নোহোৱা কাৰণেহে পিন্ধিছোঁ আৰু এইফালে আহি পালোঁ ডিলাৰ আৰু বাইকখন লৈ গ'লোঁ ওপৰলৈ ছাৰ্ভিচিং দিবলৈ আৰু এইফালে বহুত বৰষুণ দেই খুব বৰষুণ আৰু এইফালে মানুহজনে দেখিছেনে কি যে কামবোৰ আৰু কাৰণ বাইকখন পালে আৰু ওপৰত ষ্টাৰ্ট দি আছে এনেই আৰু এইফালে বাইক আহিলে আমাৰ আৰু এইফালে নাম্বাৰ প্লেট লগোৱা নাছিলে যিহেতু নাম্বাৰ প্লেটখন লগাই লৈছে আৰু ধুনীয়াকৈ একদম চিকচিকাই গ'ল ধুই দিলত তাৰপিছত ওলাই যাম আৰু এতিয়া ইয়াৰ পৰা আহিলোঁ বিশালত আকৌ সোমাম বুলি মানে ল'ম বুলি সোমোৱা নাই এনেই আৰু সোমাৱাটো মোৰ মেইন আগৰ পৰাই বস্তু লওঁ নলওঁ কিন্তু সোমাই কৰি চাইজটো একদম চখ আৰু এটা চখ এটা কৰিলোঁগৈ আৰু এনেই গৈ এনেই সোমাই একো বস্তু লোৱা নাই অকল এইটোকে লৈ থৈ দিলোঁ তাৰপিছত এয়া ওলাই আহি অকণমান চাহ খালোঁ আৰু চাহকাপ ইমানেই ধুনীয়া আছিলে দাদাজনে কি দি বনাইছে আৰু এইফালে লৈ ল'লোঁ টিকটক 5 টকীয়া আৰু এইফালে যোৰহাট প্লেটফৰ্ম আৰু ইমান বৰষুণ দিছে বহুত মানে গেলা বতৰ হৈ গৈছে আৰু এইফালে পৰঠা এটা খাই লৈ এইফালে আকৌ খালোঁ 5 টকীয়া 5 সেইবিলাকেই মোৰ মেইন আৰু কাম সেইবিলাক কৰিবলৈকে যাওঁ নটংকি বাছ মই এইফালে দেখিছে নাই একদম জেগাতে ৰৈ আছোঁ আৰু তাৰপিছত এয়া আহিলোঁ ঘূৰি মোক যে একদম বহুত দামী বস্তু নালাগে জানেনে একদম 5 টকীয়া 1 টকীয়া 2 টকীয়া আগতে আমি স্কুল গ'লে সেইবিলাকে খাই ইমান ভাল লাগে আৰু এতিয়া সেইবিলাক দিনটো ঘূৰি নাহে কিন্তু যিবিলাক বস্তু আছে 5 টকীয়া 2 টকীয়া 1 টকীয়া সেইবিলাকে লৈ মানে স্মৃতিবোৰ ৰোমন্থন কৰিব পাৰি আৰু তেনেকৈ গ'ল আৰু দিনটো সেয়া আছিলে আৰুনো কি ক'ম যদি ভিডিঅ'টো ভাল পালে চাই তেনে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি চেনেলটো মোক যাতে আগবাঢ়ি যাবলৈ সকাহ দিয়ে ধন্যবাদ